ফেচবুকত সেইদিনাই এজন ভদ্ৰলোকে কৈছে যে আজিকালি পিতৃ মাতৃবিলাকে সৰু সৰু ল'ৰা ছোৱালীবিলাকক বেয়া কথা শিকাই ফেচবুকত ভিউজ লোৱাৰ চেষ্টা কৰে আৰু মহিলাবিলাকেও মানে বোৱাৰীবিলাকেও শৰীৰৰ অংগ দেখুৱাই আৰু কিছুমানে বেয়া প্ৰশ্ন কৰি তাৰ উত্তৰ বিচাৰি ভিউজ লোৱাৰ চেষ্টা কৰে। এইবিলাক অতি বেয়া কথা। সেইদিনা এগৰাকী বোৱাৰীয়ে কয় যে মোৰ মোবাইল মোৰ কথা মই কৰিছোঁ, মোৰ স্বামীয়ে মোক কৰিবলৈ দিছে, গতিকে তাত মান মতাৰ কাৰো অধিকাৰ নাই। সেইটো কথাৰ ওপৰত বেছ কৰি আকৌ হাজবেণ্ডজনে কয় মোৰ পত্নীক মই কৰিবলৈ দিছোঁ, তাত মান মতাৰ কাৰো অধিকাৰ নাই। তেওঁ এইটো কথা জনা উচিত যে অধিকাৰ বস্তুটো কি। তেওঁ আইনৰ উৰ্দ্ধত নহয়। ৰাজহুৱা স্থানত লিখা থাকে যে ধূমপান নিষেধ, বেয়া কৰ্ম কৰা, অশ্লীল বাক্য প্ৰয়োগ কৰা আইনমতে দণ্ডনীয়। এইসকল মানুহে ভিউজৰ আশাত নিজৰ পত্নীক উলংঘ কৰিও দেখুৱাব পাৰে। ইয়াকে কয় বোলে অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা। ঠিক একেই কথা। গৰুৰ আগত টোকাৰি বালে শিং জোকাৰি ঘাঁহ খায়।